Hello students, আজিলৈ আহিছোঁ ক্লাছ 9ৰ মেথামেটিক্সৰ ফাইনেল ইয়াৰৰ যিটো 2023 যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো ইয়াত চোৱা প্ৰথমত MCQ কেইটামান আছে MCQ কেইটা মই সলভ কৰি দিছোঁ তাৰপিছত বাকি কেইটা চাবা প্ৰথম যিটো প্ৰশ্ন দি আছে তলৰ কোনটো সংখ্যা পৰিমেয় তো পৰিমেয় সংখ্যাবিলাক আমি জানো যে p/q আকাৰত থকা সংখ্যাবোৰ পৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াত চোৱা ইয়াত কৈছে কোনটো সংখ্যা পৰিমেয় হ'ব ইয়াত চোৱা ৰুট অভাৰৰ ভিতৰত থকা সংখ্যাবোৰ সাধাৰণতে অপৰিমেয় হয় কিন্তু যিবিলাক ৰুট অভাৰৰ ভিতৰত থাকে আৰু আমি ৰুট অভাৰটো ভাঙিব পাৰি সেই সংখ্যাবোৰ পৰিমেয় হয় ইয়াত অপচন বি2 হ'ব কাৰেক্ট আনসাৰ তাৰপিছত 2 নম্বৰ যিটো প্ৰশ্ন আছে 0.08 ৰ শতকৰা ৰূপটো হ'ল ইয়াত অপচন এ দিয়া আছে 80% অপচন বি দিয়া আছে 50% অপচন সি দিয়া আছে 40% অপচন ডি দিয়া আছে 8% ইয়াত অপচন ডি2 হ'ব কাৰেক্ট আনসাৰ তাৰপিছত চোৱা যিটো মান দিয়া আছে ইয়াৰ ভ্যালুটো ওলাব লাগে √5 প্লাস √3 হোল ব্ৰেকেট ইনটু √5 মাইনাস √3 ইয়াত a প্লাস b হোল ব্ৰেকেট ইনটু a মাইনাস b হোল স্কয়ার a মাইনাস b যেটো ফর্মুলা আছে এই ফর্মুলাটো আমি ভাঙি প্লাই কৰিব পাৰি ইয়াত উত্তৰটো হ'ব 2 অপচন এ টো হ'ব কারেক্ট আনসার তলৰ কোনটো এটা বহুপদ ৰাশি নহয় ইয়াত চাৰিটা অপচন দিয়া আছে কোনটো বহুপদ ৰাশি নহব সেইটোহে আমি ওলাব লাগে যিকেইটা দিয়া আছে প্ৰথম যেটো দিয়া আছে এটো বহুপদ ৰাশি হ'ব দ্বিতীয়টো বহুপদ ৰাশি হ'ব 3 নম্বৰ যেটো দিয়া আছে ইয়াত y² + 1/y দিয়া আছে যেটো ভগ্নাংশত থাকিব কেতিয়া ভগ্নাংশত যদি চলক পদ যদি বা চলক ৰাশি যদি ভগ্নাংশত থাকে আৰু ভগ্নাংশৰ হৰত থাকে তেন্তে সেটো বহুপদ হ'ব নোৱাৰে গতিকে অপচন সি টো হ'ব কারেক্ট আনসার তাৰ পিছত যোৱা 5 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 2 - x² + x³ বহুপদৰ x² ৰ সহগ হল ইয়াত চোৱা x² লগত একো নাই অৰ্থাৎ আমি 1 ধৰিব পাৰি অৰ্থাৎ -1 টো হ'ব x² ৰ সহগ গতিকে অপচন সি টো হ'ব কারেক্ট আনসার তাৰ পিছত যোৱা 32 টু দি পাৱাৰ 2/5 যেটো দি আছে আমি 32 যদি উৎপাদকত ভাঙো তো 2 টু দি পাৱাৰ 5 হ'ব তো 5 আৰু 5 যদি আমি কেনসেল কৰি দিও তেন্তে 2 স্কয়ার থাকিব আৰু 2 স্কয়াৰৰ মান হ'ব 4 গতিকে অপচন এ টো হ'ব কারেক্ট আনসার 7 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে p of x = 3x + 2 বহুপদটোৰ শূন্য হল ইয়াত অপচন এ যেটো দিয়া আছে -2/3 অপচন বি 3/2 অপচন সি -3/2 আৰু অপচন ডি টো হ'ব 2/3 ইয়াৰ পৰা কারেক্ট আনসারটো হ'ব চোৱা যদি আমি ইকুৱেল টু 0 লিখো তো 2 টো সেইফালে নিলে -2 হ'ব তো -2/3 হ'ব অৰ্থাৎ অপচন এ টো হ'ব কারেক্ট আনসার তাৰ পিছত চোৱা যেটো সমীকৰণ দিয়া আছে এই সমীকৰণৰ ক্ষেত্ৰত কি দিয়া আছে x - 2y = 4 সমীকৰণৰ সমাধান হ'ব অৰ্থাৎ x ৰ মান যদি আমি প্ৰথমটো চোৱা অপচন এ যেটো দিয়া আছে x ৰ মান যদি 0 বহোৱা হয় তেন্তে y ৰ মান কিমান ওলায় যদি 0 বহাই দিও তেন্তে 0 টো সেইফালে গলে আকৌ 4 - 0 গতিকে -2 ৰে যদি আমি 4 ক ডিভাইড কৰো তেন্তে -2 ওলাব গতিকে প্ৰথমটো কারেক্ট আনসার হ'ব নোৱাৰে অপচন বি টো নহব অপচন সি টো নহব অপচন ডি টো হ'ব কারেক্ট আনসার চোৱা 4 টো যদি x ৰ ঠাইত বহাই দিও তেন্তে y ৰ মান 0 ওলাব তাৰ পিছত চোৱা 9 নম্বৰ যেটো প্ৰশ্ন দি আছে এটা ত্ৰিভুজৰ কৈছে যে ত্ৰিভুজ ABC তো AB = AC দিয়া আছে আৰু A কোণৰ মান দিয়া আছে 100 ডিগ্ৰী তেন্তে B ৰ মান কিমান হ'ব চোৱা ত্ৰিভুজ যেটো দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ AB আৰু AC দুটা ত্ৰিভুজ AB আৰু AC বাহু দুটা যদি সমান হয় তেন্তে AB ৰ বিপৰীত যেটো বাহু কোণ থাকিব AC ৰ বিপৰীত যেটো কোণ থাকিব সেই কোণ দুটা সমান হ'ব গতিকে চোৱা 100 ডিগ্ৰী যদি এটা কোণৰ মান হয় তেন্তে বাকি দুটা কোণ মিলাই পেলাই 180 ডিগ্ৰী হ'ব লাগিব আৰু যদি 180 ৰ পৰা আমি 100 ডিগ্ৰী বাদ দিও তেন্তে 80 ডিগ্ৰী যদি আমি ডিভাইড কৰো তেন্তে 40 ডিগ্ৰী কৈ পৰিব গতিকে অপচন এ টো হ'ব কারেক্ট আনসার সো এটা আয়তৰ প্ৰতিটো কোণৰ মান আমি এটো সকলোৱে জানো যে এটা আয়তৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী হয় সো তাৰ পিছত 11 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে তিনিটা একে ৰেখাত নথকা বিন্দুৰে মাত্ৰ এটা বৃত্ত যায় মাত্ৰ দুটা বৃত্ত যায় মাত্ৰ তিনিটা বৃত্ত যায় বহুতো বৃত্ত যায় তিনিটা একে ৰেখাত নথকা বিন্দুৰ মাজেৰে মাত্ৰ এটাহে বৃত্ত আমি অঙ্কন কৰিব পাৰি তাৰ পিছত তলৰ কোনটো ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় ইয়াত সৰ্বসমতাৰ শৰ্ত চাৰিটা দিয়া আছে ইয়াৰ পৰা অপচন যেটো সি আছে এটো হ'ব কারেক্ট আনসার SSA বা কো এইটো সৰ্বসমতাৰ শৰ্ত হ'ব নোৱাৰে তাৰ পিছত যদি দিয়া আছে প্ৰশ্নটো দিয়া আছে ভূমি বি আৰু উন্নতি যদি H বিশিষ্ট এটা সামান্তৰিকৰ কালি হয় তেন্তে কি কৈছে প্ৰশ্নটো চোৱা আকৌ ভূমি বি আৰু উন্নতি H দি আছে তেন্তে সামান্তৰিকটোৰ কালি কি হ'ব আমি জানো যে সামান্তৰিকৰ কালিৰ ফৰ্মুলাটো কি আছিল ভূমি ইনটু
উন্নতি সামান্তৰিকৰ কালিৰ সূত্ৰটো আছিলে ভূমি ইনটু উন্নতি, গতিকে অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ। এতিয়া চোৱা 14 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 13 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এডাল জিয়াৰ দৈৰ্ঘ্য হ'ল। চোৱা ব্যাসাৰ্ধটো দিয়া আছে 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এডাল জিয়া আছে। জিয়াডালৰ দৈৰ্ঘ্য আছে 5 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধটো দিয়া আছে 13 সেন্টিমিটাৰ। গতিকে ইয়াৰ পৰা তোমালোকে কৰি চাবা ইয়াৰ পৰা কোনটো কাৰেক্ট আনসাৰ হয়। এইটো হ'ব পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি পেলাই তোমালোকে কৰিব পাৰা যেটো অত্ৰিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এই ফৰ্মুলাটো ইউজ কৰি পেলাই কৰি চাবা তোমালোকে। তাৰ পিছত চোৱা 15 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ ৰেখাৰ মাজত অৱস্থিত সিহঁতৰ কালৰ অনুপাত হ'ব। চোৱা এটা দুটা সমান্তৰিক যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেন্তে সমান্তৰিক দুটাৰ কালি যদি সমান হয় তেন্তে সিহঁতৰ অনুপাতটো কি হ'ব সমান। গতিকে 1:1 হ'ব কাৰেক্ট আনসাৰ। অপশ্যন বি টো হ'ব কাৰেক্ট। যদি এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় হৈ থাকে তেন্তে উৎপন্ন হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি হ'ব। যদি এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰোৱা হয় তেন্তে দুয়োটা কোণৰ সমষ্টি মিলি পেলাই 180 ডিগ্ৰী হ'ব লাগে। গতিকে সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব 90 ডিগ্ৰী নহয়। তাৰ পিছত চোৱা 17 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে যদি এটা গোলকৰ পৃষ্ঠকালি 154 সেন্টিমিটাৰ স্কয়াৰ তেন্তে ইয়াৰ ব্যাসাৰ্ধ অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ। তোমালোকে চাই ল'বা। তাৰ পিছত সমবাহু ত্ৰিভুজৰ যেটো 18 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে সমবাহু ত্ৰিভুজৰ কালি আমি জানো যে সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে √3/4 ইনটু বাহু স্কয়াৰ। গতিকে অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ। 19 নম্বৰ প্ৰশ্নটো চোৱা শিবিটিত দিয়া আছে 19 নম্বৰ প্ৰশ্নটো দিয়া আছে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি হ'ল। অৰ্ধগোলক এটাৰ বক্ৰপৃষ্ঠৰ কালি কি হ'ব? এটা গোলকৰ বক্ৰপৃষ্ঠৰ কালি হৈছে 4 পাই r স্কয়াৰ। ইয়াত চোৱা 4 পাই r স্কয়াৰ যেহেতু অৰ্ধগোলক গতিকে 2 পাই r স্কয়াৰ হ'ব। এটা মুদ্ৰা টচ কৰিলে মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এটা মুদ্ৰাত দুটা পিঠি থাকে এটা মুণ্ড এটা পুচ্ছ। গতিকে যদি এটা মুদ্ৰা টচ কৰা হয় এবাৰ টচ কৰা হয় তেন্তে সম্ভাৱিতা মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব 1/2 কাৰণ ইয়াত ফলাফলৰ সংখ্যা হ'ল 2 আছে আৰু ইয়াত মুণ্ড কেইটা পাম আমি এটা। গতিকে 1/2 হ'ব কাৰেক্ট আনসাৰ। যদি r পৰিমেয় আৰু s অপৰিমেয় তেন্তে r প্লাস s দুটা যদি আমি জানো যে পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুটা যোগ কৰিলে সদায় অপৰিমেয় সংখ্যা পোৱা যায়। গতিকে r পৰিমেয় আৰু s টো অপৰিমেয় তেন্তে r প্লাস s হ'ব অপৰিমেয়। তো a টু দি পাৱাৰ 0 ৰ মান কিমান? এইটো a টু দি পাৱাৰ 0 ইকুৱেল টু 1। এইটো আমি সদায় পাই থাকো এনেকুৱা কিচন আৰু এই প্ৰশ্নটো প্ৰত্যেকবাৰে আহি থাকে তোমালোকে চাবা। তাৰ পিছত চোৱা প্ৰথম 23 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে ফাইন্ড দা HCF of 385 and 42। চোৱা ইয়াত গ সা উ ওলাবলৈ দিছে। গ সা উ ওলোৱাৰ কাৰণে আমি প্ৰথমতে দুয়োটাক ফেক্টৰাইজেশ্যন কৰি ল'ব লাগিব বা উৎপাদকত ভাঙি ল'ব লাগিব। উৎপাদক ভাঙি পেলাই তোমালোকে চাই ল'বা দুয়োটাৰ মাজত যেটো মিল থাকিব এই মিল কেইটা লৈ পেলাই পূৰণফল ওলাই ল'বা আৰু এই পূৰণফলটো বা যদি এটা সংখ্যাৰ মিল থাকে তেন্তে এই যেটো মিল থাকিব সেইটো হ'ব গ সা উ। তাৰ পিছত তলৰ উক্তিসমূহ সত্য নে অসত্য লিখা। প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। ইয়াত চোৱা প্ৰতিটো অখণ্ড সংখ্যা মানে আছিলে যে প্লাস আৰু মাইনাসত থকা পজিটিভ এণ্ড নেগেটিভ গোটেই কেইটা সংখ্যাক একেলগে আমি অখণ্ড সংখ্যা বুলি কওঁ। কিন্তু পূৰ্ণ সংখ্যাৰ সংজ্ঞাটো এনেদৰে আছিলে 0 ৰ পৰা আৰম্ভ হোৱা সংখ্যাবোৰ পূৰ্ণ সংখ্যা। গতিকে অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত নহয়। উক্তিটো অসত্য হ'ব। এডাল জিয়া যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ সেই বৃত্তটোৰ এডাল ব্যাস। যেহেতু জিয়া আমি এইটো ক'ব পাৰি যে এনেকৈ ক'ব পাৰি যে বৃত্তৰ আটাইতকৈ ডাঙৰ জিয়াডালে হ'ল বৃত্তৰ ব্যাস। গতিকে এই বাক্যটো আমি শুদ্ধ বুলি ক'ব পাৰি কাৰণ এডাল জিয়া কৈছে যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ অৰ্থাৎ ব্যাসাৰ্ধৰ দুগুণ হ'লে সি এডাল এডাল ব্যাসৰ সমান হ'ব। গতিকে এইটো কাৰেক্ট আনসাৰ। 26 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি পূৰণফল নিৰ্ণয় কৰা। এইবিলাক তোমালোকে কৰিব পাৰা কিতাপত ডাইৰেক্ট প্ৰশ্ন দিয়া আছে x প্লাস 8 আৰু x minus 10 এইটো ফৰ্মুলা এটা আছে x plus a x plus b এটা ফৰ্মুলা দিয়া আছে সেই ফৰ্মুলাৰ মতে তোমালোকে কৰিব পাৰা। তাৰ পিছত 27 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে x অক্ষৰ পৰা 3, -4 বিন্দুটোৰ দূৰত্ব কিমান হ'ব? x অক্ষৰ পৰা 3, প্ৰথম চোৱা এটা বিন্দুৰ প্ৰথম যেটো মান দিয়া থাকে সেইটো x ৰ মান আৰু -4 যেটো দিয়া আছে এইটো y ৰ মান। গতিকে x অক্ষৰ পৰা কিমান দূৰত্ব থাকিব সেইটো তোমালোকে বুজি পাইছা। 28 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 28 নম্বৰ শিবিটিত চোৱা 28 নম্বৰ প্ৰশ্ন দিয়া আছে যদি 3, 4 বিন্দুটো 3y
ইকুৱেল টু ax প্লাছ 7 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেনেহ'লে a ৰ মান উলিওৱা। ইয়াত তোমালোকে এনেকুৱা কৰিব পাৰা 3 টো হ'ল x ৰ ভ্যালু আৰু 4 টো হ'ল y ৰ ভ্যালু। x আৰু y ৰ ভ্যালু ইনপুট কৰি পেলাই যিটো মান ওলাব a ৰ যিটো ভ্যালু ওলাব সেইটো হ'ব a ৰ মান। তোমালোকে ওলাই চাবা, যদি লাগে এনেকুৱা প্ৰশ্নৰ উত্তৰ তেনেহ'লে কমেন্ট কৰিবা, আমি নেক্সট ভিডিঅ'ত তোমালোক এইবিলাক দিয়াৰ কাৰণে চেষ্টা কৰিম। 29 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, যদি এটা ত্ৰিভুজৰ বহিকোণ 110 ডিগ্ৰী হয় তেন্তে ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টি কিমান হ'ব? এনেকুৱা এটা ফৰ্মুলাও দিয়া আছে বা ত্ৰিভুজৰ এটা ধৰ্মই ক'ব পাৰে যে ত্ৰিভুজৰ বহিকোণটো, ত্ৰিভুজৰ এটা বাহু যদি আমি বঢ়াই দিওঁ আৰু উৎপন্ন হোৱা বহিকোণ যিটো হ'ব সেই কোণটো ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান। গতিকে 110 ডিগ্ৰী যদি হয় ইয়াৰ বহিকোণটো, তেন্তে ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিও 110 ডিগ্ৰী হ'ব। 30 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, এটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত। অবিৰত আৰু অপুনৰাবৰ্তিত আমি এনেকৈ লিখিব পাৰি 1.010002003 এনেকৈ বঢ়াই যাব পাৰা তোমালোকে, যে 101 আকৌ 001 0001 এনেকৈ বঢ়াই যাব পাৰা, যিটো অপুনৰাবৰ্তিত হ'ব লাগিব আৰু দশমিক বিস্তৃতি অবিৰত অৰ্থাৎ ওলাই যাব লাগিব, লাষ্টত ডট ডট দি দিবা। মূলবিন্দুৰ স্থানাংক কি? মূলবিন্দুৰ স্থানাংক আমি জানো, স্থানাংক জ্যামিতিৰ যিটো পাঠ আছে, স্থানাংক জ্যামিতিত প্ৰথমতে আমি মূলবিন্দুৰ স্থানাংকৰ বিষয়ে আলোচনা কৰা হয়। মূলবিন্দুৰ স্থানাংক হ'ব 0,0, য'ত x অক্ষ আৰু y অক্ষ দুটালৈ কটাকটি কৰে সেই বিন্দুটোৱে হ'ল মূলবিন্দু। গতিকে মূলবিন্দুৰ স্থানাংক হ'ব 0,0। তাৰপিছত চোৱা খালী ঠাই পূৰণ কৰা। সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণেই সমবাহু ত্ৰিভুজ, যিহেতু তিনিটাই বাহু সমান দিয়া আছে আৰু তিনিটা বাহু সমান দিয়া অৰ্থাৎ কোণ তিনিটা সমান, আৰু কোণ তিনিটা সমান মানে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হলে যদি আমি তিনিটা ভাগত ভাগ কৰি দিওঁ তেন্তে 60 ডিগ্ৰী কৈ ওলাব। গতিকে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণেই 60 ডিগ্ৰী হ'ব। তাৰপিছত 33 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, ABCD সামান্তৰিকৰ A কোণটো দিয়া আছে 100 ডিগ্ৰী, তেন্তে D কোণটো কিমান হ'ব? এটা সামান্তৰিক দিয়া আছে আৰু A কোণটো দিয়া আছে 100 ডিগ্ৰী, আৰু তেন্তে D কোণ। সো A কোণটো তোমালোকে চাবা, অংকন কৰি পেলাই চাবা, A কোণটো D কোণৰ বিপৰীত কোণ হ'ব। ABCD তোমালোকে A কোণটো C কোণৰ বিপৰীত কোণ হ'ব আৰু B কোণটো D কোণৰ বিপৰীত হ'ব। ইয়াত তোমালোকে এনেকৈ ওলাব পাৰা, A কোণটো আৰু B কোণটো, বা A কোণটো আৰু A কোণ আৰু B কোণ দুটা মিলি পেলাই 180 ডিগ্ৰী হ'ব। গতিকে 80 ডিগ্ৰী ইয়াৰ বিপৰীত, তোমালোকে এইটোৰ কাৰেক্ট আনসাৰ হ'ব 80 ওলাব। তোমালোকে কৰি চাবা, যদি লাগে মই বুজাই দিম কৰি পেলাই। তাৰপিছত 34 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো চোৱা। একে ব্যাসাৰ্ধ আৰু একে উচ্চতা বিশিষ্ট এটা লম্বীয় বৃত্তাকাৰ চুঙা আৰু শংকুৰ আয়তনৰ অনুপাত লিখা। একে ব্যাসাৰ্ধ আৰু একে উচ্চতা বিশিষ্ট এটা লম্বীয় বৃত্তাকাৰ চুঙা আৰু শংকুৰ আয়তনৰ অনুপাত। চুঙাৰ 3/1 অংশ হ'ল শংকু, গতিকে চুঙাৰ আয়তনৰ 3/1 অংশ হ'ল শংকুৰ আয়তন। ইয়াত চুঙাৰ আয়তন আৰু শংকুৰ আয়তন তোমালোকে ওলাবলৈ হলে প্ৰথমত এনেকুৱা চুঙাৰ আয়তনটো লিখি ল'বা। চুঙাৰ আয়তনটো কি আছিলে, পাই r স্কয়াৰ h h2 দিবা, তাৰপিছত আকৌ 1/3 পাই r স্কয়াৰ h তোমালোকে ওলাই ল'বা। চোৱা ইয়াত কি ওলাব, উত্তৰটো তোমালোকে ওলাই ল'বা। তাৰপিছত যিটো দিয়া আছে এইটো কিতাপত তোমালোকে ডাইৰেক্ট পাবা, এইবিলাক প্ৰশ্ন আলোচনা কৰিব পাৰি আমি, অলপ ডাঙৰ হৈ আছে। 35 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা, চিত্ৰত দিয়া আছে OAB কোণ 40 ডিগ্ৰী, তেন্তে ACB কোণটো কেনেকৈ ওলাবা তোমালোকে চাবা। 36 নম্বৰ প্ৰশ্নটো চোৱা, ABCD সামান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যথাক্ৰমে E, F, G আৰু H। যদি কালি ABCD ইকুৱেল টু 30 সেন্টিমিটাৰ স্কয়াৰ, তেন্তে কালি E, F, G, H নিৰ্ণয় কৰা। এইবিলাক প্ৰশ্নৰ উত্তৰ ডাঙৰ হ'ব, তোমালোকে ডিসকাস এনেকৈ কৰিব নোৱাৰিছো। যদি তোমালোকৰ লাগে কমেন্ট কৰিবা, উত্তৰকেইটা আমি দিবলৈ চেষ্টা কৰিম। তাৰপিছত 37 নম্বৰ যিটো প্ৰশ্ন, এটা ট্ৰেপেজিয়ামৰ PQRS ৰ QR সমান্তৰাল PS, কোণ Q ইকুৱেল টু 90 ডিগ্ৰী, PQ ইকুৱেল টু 8 সেন্টিমিটাৰ, QR ইকুৱেল টু 25 সেন্টিমিটাৰ আৰু PS ৰ মান 10 সেন্টিমিটাৰ। ইয়াৰ কালি উলিওৱা। 38 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, চিত্ৰত ABC কোণৰ মান দিয়া আছে 69 ডিগ্ৰী, ACB কোণৰ মান দিয়া আছে 31 ডিগ্ৰী, তেন্তে আমি BDC কোণৰ মান কিমান হ'ব এইটো ওলাব লাগিব। 39 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 24 মিটাৰ। তম্বুটোৰ নতি উচ্চতা উলিওৱা। তাৰপিছত 40 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে, 7
47, 42, 95, 3, 45, 96, 18। ইয়াত প্ৰশ্ন কৈছে প্ৰসাৰ নিৰ্ণয় কৰা। আমি জানো যে এটা তথ্যৰ প্ৰসাৰ ওলাবলৈ হলে ইয়াৰ আটাইতকৈ উচ্চ মান যেটো থাকিব তাৰ পৰা আটাইতকৈ নিম্ন মানটো মাইনাস কৰিবা। সো ইয়াত উচ্চ মান হ'ব 96 আৰু নিম্ন মানটো হ'ল 3 বা উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰা। 96 ৰ পৰা 3 মাইনাস কৰিবা, 93 হ'ব ইয়াৰ প্ৰসাৰ। পৰিসংখ্যাত প্ৰাথমিক তথ্য কি? প্ৰথমত যেটো তথ্য কালেকশন কৰা হয় বা যি ডাটা প্ৰথমত সংগ্ৰহ কৰা হয় সেই তথ্যক আমি প্ৰাথমিক তথ্য বুলি ক'ব পাৰি পৰিসংখ্যাৰ ভাষাত। সো 42 নম্বৰ যেটো প্ৰশ্ন দি আছে 25 আৰু 35, 25 to 35 শ্ৰেণী অন্তৰালটোৰ শ্ৰেণীসূচক কিমান হ'ব? আমি শ্ৰেণীসূচক ওলোৱাৰ এটা ফৰ্মুলা আছে, শ্ৰেণীসূচক ইকুৱেল টু নিম্ন সীমা প্লাস উচ্চ সীমা ডিভাইডেড বাই 2। অৰ্থাৎ তোমালোকে 25 আৰু 35 যোগ কৰিবা, যোগ কৰি পেলাই 2 ৰে ডিভাইড কৰিবা, যেটো মান ওলাব সেইটো হ'ব শ্ৰেণীসূচক। তাৰ পিছত চোৱা 150 ডিগ্ৰী কোণৰ প্ৰত্যৱৰ্তী কোণটো কিমান নিৰ্ণয় কৰা। প্ৰত্যৱৰ্তী কোণ নিৰ্ণয় কৰাৰ কাৰণে 360 ডিগ্ৰীৰ পৰা 150 ডিগ্ৰী মাইনাস কৰিবা, যেটো মান ওলাব সেইটো হ'ব প্ৰত্যৱৰ্তী কোণ। হিৰণৰ সূত্ৰটো নিৰ্ণয় কৰা বা সূত্ৰটো লিখা। ইয়াত হিৰণৰ সূত্ৰটো তোমালোকে এটা পাঠেই আছে হিৰণৰ সূত্ৰৰ, এটো চাই ল'বা। হিৰণৰ সূত্ৰটো আমি ওলাবলৈ যাওঁতে প্ৰথমতে এটা ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ ওলাব লাগে আৰু তিনিটা বাহুৰ মাপ ওলাই পেলাই এছ ওলাব লাগে। তিনিটা বাহুৰ যোগফল বা ইয়াৰ পৰিসীমাৰ আধা কৰি পেলাই তাৰ পিছত প্ৰত্যেকটো বাহু এই যেটো পৰিসীমাৰ আধা ওলাই তাৰ পৰা মাইনাস কৰিব লাগিব। প্ৰশ্নটোৰ উত্তৰটো এনেকুৱা লিখিব পাৰে √s হোল ব্ৰেকেট ইনটু s minus a s minus b s minus c এনেকৈ কৰিব পাৰে। তোমালোকে কিতাপত আছে চাই ল'বা। 45 নম্বৰ যেটো প্ৰশ্ন দি আছে এটা বৃত্তটো থকা সমতলখনক কিমানটা ভাগত বিভক্ত কৰিব পাৰে। এটো কিতাপতে দিয়া আছে, তিনিটা ভাগত ভাগ কৰিব পাৰি। চোৱা এটা অন্তৰ্ভাগ হ'ব, বহিভাগ হ'ব আৰু এটা বৃত্ত হ'ব। তোমালোকে 45 নম্বৰ প্ৰশ্নটো চাই ল'বা। তাৰ পিছত উৎপাদক বিশ্লেষণ কৰা, এইবিলাক তোমালোকে কিতাপত কৰিব পাৰিবা। এইবিলাক ডাঙৰ হয়, অলপ ডাঙৰকৈ কৰিব লাগিব এক্সপ্লেইন কৰি পেলাই। তাৰ পিছত চোৱা 47 নম্বৰ যেটো প্ৰশ্ন আমাৰ কেইটামান বিন্দু দি আছে, এই বিন্দু কেইটাৰ কোনটো চুকত হ'ব সেই চুক কেইটা তোমালোকে নিৰ্ণয় কৰিব লাগে। প্ৰথম যেটো দিয়া আছে আমি চুক কেইটা নিৰ্ণয় কৰিব পাৰিম স্থানাংক জ্যামিতিৰ জৰিয়তে। তোমালোকে এইবিলাক চাই ল'বা। ভিডিওটো যেহেতু দীঘলীয়া হৈ আছে সেইকাৰণে আমি অলপ স্পীডত কৈ আছো। তোমালোকে চোৱা 48 নম্বৰ যেটো প্ৰশ্ন আছে চিত্ৰ দিয়া আছে, এই চিত্ৰৰ পৰা তোমালোকৰ চিত্ৰৰ পৰা SQT যেটো কোণ আছে সেই কোণটো ওলাব লাগে। 49 নম্বৰ প্ৰশ্ন খিপিটিত চোৱা তোমালোকে 49 নম্বৰ প্ৰশ্নটো। 49 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে সমদ্বিবাহু ত্ৰিভুজ এটাৰ পৰিসীমা 30 সেন্টিমিটাৰ আৰু সমান বাহু দুটাৰ প্ৰত্যেকেই 12 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ কালে উলিওৱা। এইটো হিৰণৰ সূত্ৰ বা হিৰণৰ পাঠৰ পৰা আহিছে, তোমালোকে চাই ল'বা। আৰু 50 নম্বৰ যেটো প্ৰশ্ন আছে এইটো আছে এটা মুদ্ৰা 100 বাৰ টাচ কৰোতে নিম্নোক্ত ধৰণে বাৰম্বাৰতাবোৰ পোৱা গ'ল। মুণ্ড 45 আৰু পুচ্ছ 55 পাইছে। মুণ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। যেহেতু ইয়াত 100 বাৰ টাচ কৰা হৈছে তেন্তে আমি 100টো তলত দিম আৰু কি কৈছে মুণ্ড পোৱাৰ সম্ভাৱিতা, গতিকে মুণ্ড যেটো 45 আছে ওপৰত দিম। 45/100 তোমালোকে এইটো চাবা 45/100 এইটো হ'ব কাৰেক্ট আনসাৰ কৰি চাবা, এইটো কৰিব লাগিব। তাৰ পিছত যেটো প্ৰশ্ন দি আছে 51 নম্বৰ যেটো প্ৰশ্ন দি আছে এইটো কিতাপত দিয়া আছে হৰবোৰ পৰিমেয় কৰা এটা প্ৰশ্ন আছে। তেনেকুৱা প্ৰশ্নত আমি কৰিব পাৰো যেনেকুৱা 1/2 + √3 এইটোক আমি আকৌ তলত আৰু ওপৰত 2 - √3 তলতো আমি পূৰণ কৰিব পাৰি, ওপৰতো পূৰণ কৰিব পাৰি। ঠিক একেদৰে বাকি কেইটাতো কৰি পেলাই আমি ইয়াৰ মানটো ওলাব পাৰি। লেফট হ্যান্ড সাইড টু রাইট হ্যান্ড সাইড বা ইয়াৰ মানটো প্ৰথম সাইডৰ মানটো 0 ওলাব পাৰে। তাৰ পিছতটো তোমালোকে চাই ল'বা, এইবিলাক অলপ ডাঙৰ প্ৰশ্ন। তাৰ পিছত 53 নম্বৰ যেটো প্ৰশ্ন আছে 7 + 3x আকৌ কৈছে যে এইটো আন এটা বহুপদ দিয়া আছে সেইটোৰ উৎপাদক হয় নে নহয়। 7 + 3x ৰ পৰা x ৰ মান যেটো হ'ব সেইটো ওলাই পেলাই সেইটো আন এটা বহুপদত এইটোৰ মানটো ইনপুট কৰি পেলাই চাবা, যদি 0 ওলাই তেন্তে তোমালোকে ক'ব উৎপাদক হয় আৰু যদি 0 নোলায় তেন্তে উৎপাদক নহয় বুলি ক'বা। তাৰ পিছত 54 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে প্ৰমাণ কৰা যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। কিতাপত ডাইৰেক্ট এইটো দিয়া আছে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। এইবিলাক উপপাদ্যবিলাক কেনেকৈ প্ৰমাণ কৰে কিতাপত ডাইৰেক্ট দিয়া আছে, তোমালোকে অলপ কষ্ট কৰি চাই ল'বা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, আমাক দিয়া আছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ AC আৰু AB বাহু লৈ টনা উন্নতি ক্ৰমে B আৰু CF পৰস্পৰ সমান দেখুৱা যে এই দুটা ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাব লাগে। আৰু AB যিহেতু ত্ৰিভুজ দুটা সৰ্বসম যদি হয় তেন্তে আমি AB = AC বুলি লিখিব পাৰি।
তাৰপিছত 55 নম্বৰ যিটো প্ৰশ্ন দিয়া আছে এ বি চি ডি সমান্তৰিকৰ এ চি কৰ্ণই কোন এক সমদ্বিখণ্ডিত কৰে দেখুৱা যে তোমালোকে এইটো চাবা। তাৰপিছত 56 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজ আৰু এটা সমান্তৰিকৰ যদি একে ভূমিৰ ওপৰত একে সমান্তৰালৰ মাজত থাকে তেন্তে দেখুৱা যে ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা। এইটো এটা উপপাদ্য। তাৰপিছতো এটা উপপাদ্য দিয়া আছে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো এটা উপপাদ্য দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণটোৰ লেখ অংকন কৰা x + y = 7। এইটো কৰিবা তোমালোকে। তাৰপিছত যিটো প্ৰশ্ন দিয়া আছে অংকন পাঠৰ পৰা দিয়া আছে, এইটো কিতাপত ডাইৰেক্ট প্ৰশ্ন দিয়া আছে, এইটো তোমালোকে কৰি চাবা। তাৰপিছত যিটো 60 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰত্যেকটো প্ৰশ্নত 4 নম্বৰকৈ তোমালোকক দিয়া আছে চোৱা। ইয়াত প্ৰথম যিটো প্ৰশ্ন দি আছে 30 জন শিশুৱে আগৰ সপ্তাহৰ দূৰদৰ্শনৰ কাৰ্যসূচী কিমান ঘণ্টাকৈ চাইছিল সেই সম্পৰ্কীয় তথ্যসমূহ তলত দিয়া ধৰণে পোৱা যায়। ইয়াত চোৱা তোমালোকে এই তথ্যটো শ্ৰেণী প্ৰস্থ 5 আৰু শ্ৰেণী অন্তৰাল 5 পৰা 10 ধৰি এই তথ্যৰ পৰা এটা বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিব লাগে। এইটো তোমালোকে পৰিসংখ্যা যিটো পাঠ আছে তাৰ পৰা কৰি ল'বা। তাৰপিছত যিটো অৰ বা অথবা দিয়া আছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। x - 2 ৰে এই যিটো বহুপদ দিয়া আছে তাক হৰণ কৰিব লাগে। তাৰপিছত তোমালোকৰ চোৱা প্ৰশ্ন নম্বৰ যিটো 60 আছে, প্ৰশ্ন নম্বৰ 60 যিটো দিয়া আছে 60 নম্বৰ প্ৰশ্নত দিয়া আছে এটা ৰুলাৰৰ ব্যাস দিয়া আছে 84 সেন্টিমিটাৰ আৰু দিশ দিয়া আছে 120 সেন্টিমিটাৰ। এখন খেলপথাৰৰ সমান কৰিবলৈ ইয়াৰ ওপৰেৰে এবাৰ পাৰ হওঁতে ৰুলাৰটোক সম্পূৰ্ণ 500 সম্পূৰ্ণ পাকৰ প্ৰয়োজন হয়। খেলপথাৰখনৰ কালি বৰ্গ মিটাৰত উলিওৱা। এইটো কিতাপত দিয়া আছে, তোমালোকে প্ৰথমত এইটো কৰিব লাগিব। তাৰপিছত আমি তোমালোকে চাবা এইটো কিতাপত প্ৰশ্নটো দিয়া আছে ডাইৰেক্ট কুৱেশ্যন। 61 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ অৰ দিয়া যিটো প্ৰশ্ন আছে বা অথবা যিটো দিয়া প্ৰশ্ন সেইটো চোৱা। চুঙা আকৃতিৰ কাঠৰ পাইপ এটাৰ অন্তঃব্যাস 24 সেন্টিমিটাৰ আৰু বহিব্যাস 28 সেন্টিমিটাৰ। পাইপটোৰ দিক 35 সেন্টিমিটাৰ। পাইপটোৰ বৰ নিৰ্ণয় কৰা যদি 1 সেন্টিমিটাৰ কিউব কাঠৰ বৰ 0.6 গ্ৰাম হয়। এই প্ৰশ্নটো তোমালোকে কৰি চাবা। এতিয়া যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ এই ভিডিঅ' যদি সহায় কৰে আমাৰ লগত জড়িত থাকিবা। যিকোনো প্ৰশ্ন কমেণ্টত জনাই দিবা, পাৰিলে আমি সহায় কৰিবলৈ চেষ্টা কৰিম।